অসমত প্ৰাচীন কালৰ পৰা গা কৰি উঠিছে মঠ মন্দিৰ, দৌল দেৱালয়, সত্ৰ স্থান আদিয়ে। সেইসমূহৰ ভিতৰত শুক্লেশ্বৰ পাহাৰৰ মন্দিৰসমূহ অন্যতম। আজি আমি জানো আহক গুৱাহাটী মহানগৰীৰ শুক্লেশ্বৰ পাহাৰত থকা শুক্লেশ্বৰ মন্দিৰ আৰু জনাৰ্দন দেৱৰ দেৱালয়ৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটী মহানগৰীৰ শুক্লেশ্বৰ পাহাৰত শুক্লেশ্বৰ মন্দিৰ আৰু জনাৰ্দন দেৱালয় অৱস্থিত। শুক্ৰাচাৰ্য মুনিয়ে এই মন্দৰাচল পাহাৰত শিৱলিংগ স্থাপন কৰি তপস্যা কৰিছিল আৰু তেতিয়াৰ পৰা ইয়াৰ নাম শুক্লেশ্বৰ হ'ল বুলি বিশ্বাস কৰা হয়। কামৰূপ বুৰঞ্জীত শুক্লেশ্বৰ পাহাৰক হস্তি পাহাৰ বোলা হৈছে। মুনিবৰ শুক্ৰাচাৰ্যই স্থাপন কৰিছিল বাবে এই শিৱ মন্দিৰটোৰ নাম শুক্লেশ্বৰ মন্দিৰ। বৰ্তমান সময়ত থকা মন্দিৰটো আহোম ৰজা প্ৰমত্ত সিংহই 1666 শকত নিৰ্মাণ কৰাইছিল। মন্দিৰৰ গাতে লাগি আছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শিলালিপি। এই মন্দিৰত শিৱৰাত্ৰি, মদন পূজা আদি খুব ধুমধামেৰে পালন কৰা হয়। শুক্লেশ্বৰ পাহাৰত শুক্লেশ্বৰ মন্দিৰৰ পশ্চিমে জনাৰ্দন দেৱালয় অৱস্থিত। এই জনাৰ্দন দেৱালয় বিগ্ৰহৰ চতুৰ্ভুজত শংখ চক্ৰ গদা পদ্মধাৰী বিষ্ণু জনাৰ্দনৰ এখন সুন্দৰ শিলৰ মূৰ্তি আছে। এই দেৱালয়ো স্বৰ্গদেউ প্ৰমত্ত সিংহৰ আদেশত তৰুণ দুৱৰা বৰফুকন দেৱে 1666 শকত নিৰ্মাণ কৰিছিল। এই দেৱালয়ৰ গাত ভালেমান ভগৱান শিৱৰ দশ অৱতাৰ শিলৰ মূৰ্তি খোদিত আছে। মন্দিৰৰ ভিতৰত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ এখন শিলালিপি আছে। মন্দিৰৰ চৌহদত সোমাবলৈ দ্বাৰৰখীয়া সুদামৰ দুয়োকাষে 2 খুঁটাত মূৰ্তিৰে এখন প্ৰাচীন দ্বাৰ আছে। ইয়াত জন্মাষ্টমী, দৌল উৎসৱ, বিষ্ণু যজ্ঞ আদি পালন কৰা হয়। কিছু বছৰ আগতে জনাৰ্দন দেৱালয় সমিতিৰ তত্বাৱধানত ব্ৰহ্মপুত্ৰৰ পাৰত এটা যাত্ৰী নিবাস নিৰ্মাণ কৰা হয়। ইয়াত বিবাহ, মৃতকৰ শ্ৰাদ্ধ আদি হিন্দু ধৰ্মৰ বিভিন্ন বৈদিক কাম কাজ কৰা আৰু লগতে তীৰ্থযাত্ৰীসকলৰ থকাৰ ভাল সুবিধা আছে। জনাৰ্দন দেৱালয় চৌহদত 1922 চনমানত স্থাপিত মুনি কুলাশ্ৰম বৈদিক বিদ্যালয় নামৰ সংস্কৃত শিক্ষাদান কৰা এখন টোল অৱস্থিত। ইয়াত পূজা অৰ্চনা কৰিবলৈ সদায়ে পুৱা গধূলি যথেষ্ট সংখ্যক লোক সমাগম হয়। শুক্লেশ্বৰ পাহাৰত থকা মন্দিৰসমূহৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।